আমি সকলোৱে কম বেছি পৰিমাণে ভিডিঅ' এডিট কৰা এপ ব্যৱহাৰ কৰোঁ আৰু ভিডিঅ' এডিট কৰা এপত এটা ৱাটাৰমাৰ্ক আহে, আগত নহয় পিছত, ওপৰত নহয় তলত ৱাটাৰমাৰ্ক এটা আহে, যিটোৰ কাৰণে ভিডিঅ'বোৰ ভাল লগা ভিডিঅ'বোৰো বেয়া লগা হৈ যায় আৰু ইয়াক নেটত আপলোড দিওঁতে বা ইউটিউবত আপলোড দিওঁতে ভাল নালাগে। সেইকাৰণে আজি আলোচনা কৰিম কেনেকৈ এই লগ'টো বিনা পইচা খৰচ কৰিয়ে এই লগ'টো গুচাব পাৰি। নমস্কাৰ ইউটিউব, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো স্ক্ৰীণত দেখিব পাইছে কাইনমাষ্টাৰ এপ, আৰু এই কাইনমাষ্টাৰ এপটোতো লগ' আহে যদিহে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰা হয়। আৰু এই কাইনমাষ্টাৰ এপটো এনেকুৱা এটা এপ যিটো এপত ভিডিঅ' এডিট কৰিলে যথেষ্ট কম MB হয় ভিডিঅ'বোৰ। 10 মিনিটৰ ভিডিঅ' 480 পিক্সেলত যদি এডিট কৰা হয় প্ৰায় 100 MB মানহে হয়, আৰু বাকীবোৰ ভিডিঅ' এডিটিং এপত 600-700 MB লৈকে হয়। এইটো গুগল ক্ৰমত যাব, গৈ তাত কাইনমাষ্টাৰ বুলি লিখিব, কাইনমাষ্টাৰ APK, আৰু এনেকৈ কৰি চাৰ্চ কৰিব। ইয়াত চাৰ্চ কৰিলে প্লে' ষ্ট'ৰত অ'পেন নকৰিব, ইয়াতে 2-3টা লিংক আহিব, আৰু যিটো লিংক আপোনাৰ মোবাইলত ছাপোৰ্ট কৰে তলত যাব, তলত গৈ ডাইৰেক্ট গুগল ক্ৰমৰ পৰা ডাউনলোড কৰিব। প্লে' ষ্ট'ৰৰ পৰা কৰিলে ৱাটাৰমাৰ্ক আহিব, আৰু ডাউনলোড কৰি নিজে নিজে ইনষ্টল দিব। এনেকৈ এলাউ কৰিব, কৰি নিজে নিজে ইনষ্টল দিব, তেতিয়া ৱাটাৰমাৰ্কটো নাহে। আৰু এই কাইনমাষ্টাৰ এপটোত যথেষ্ট সহজ হয় এডিট কৰিব, আৰু ইয়াত এডিট কৰিলে যথেষ্ট কম MB হয় আৰু পিকচাৰ ভাল হয়। আশা কৰোঁ মই কিবা নিশ্চয় সহায় কৰিব পাৰিছোঁ আপোনালোকক। ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু কিবা ভুল ভ্ৰান্তি হ'লে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।